এজন ৰখি আছে যাব লৈছে আৰু সেইফালে আগত আছে বলক গাইজ বলক লেটছ গো টোটেল আমি 7 জন গৈছো তো ইয়াতে 3 জন আছে মানে পংকজ দা কি কৈছা বে বাকি কিজন আহি আছে বলক একেবাৰে কাৰেং ঘৰত লগ পাম আৰু Oh. Guys, পাই গৈছো লেফট এ পাই গৈছো আজি ফাৰ্ষ্ট ডেষ্টিনেশ্যন কাৰেংঘৰ কাৰেংঘৰলৈ অহা বহুত দিন হৈ গ'ল আচলতে আজি বহুত দিনৰ মূৰত আহিছো তো গাইজ আমি চৰাইদেউ পাই গৈছোহি ইয়াত কি আছে চাম এতিয়া বলক ভিডিঅ'টো চাই থাকক নেক্সট ছেকেণ্ড ডেষ্টিনেশ্যন পাই গৈছোহি আজিৰ সময়তে যদি এই কথাখিনি আমি উপলব্ধি নকৰোঁ আমাৰ যি অতীত আছিল আমাৰ বুৰঞ্জীত যি আছিল আমাৰ যি সমৃদ্ধি আছিল এই সমৃদ্ধি কুটাঘাত কৰিলে বিভিন্ন গোষ্ঠীয়ে যাৰ কাৰণে আমি আজি দুৰ্বল হ'লোঁ যথেষ্ট দুৰ্বল হ'লোঁ এতিয়া আমি সবল হ'বলৈ পূৰ্ণ প্ৰয়াস কৰি আছোঁ যাতে আকৌ তেনেধৰণৰ আমাৰ দুৰ্বলতা আমাৰ মনত নাহে আমি যাতে সেইখিনিৰ পৰা সাৱধান হওঁ তাৰ কাৰণে আমাৰ অধ্যয়নৰ প্ৰয়োজন নিঃসন্দেহে স্বাধীনতা দিৱস উদযাপন কৰিব বিচাৰিছোঁ আৰু এই পতাকা উত্তোলন কৰিবৰ বাবে আমি আমাৰ সকলোৰে চিনাকি সকলোৰে পৰিচিত দৌলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক মাননীয় অচিত দে ডাঙৰীয়াক আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি আমি তেখেতক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ যে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হৈছেহি পতাকা উত্তোলন কাৰ্যসূচী সমাপন কৰিবৰ বাবে আমি জয়তে আমি তেখেতক আমাৰ সকলোৰে হৈ আমাৰ অসমীয়াৰ অংগবস্ত্ৰ এখন সুদাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ গতিকে সম্বৰ্ধনা জনাব আমাৰ সাবিত্ৰী বৰগোহাঁই অচিত দে ছাৰক অকণমান আমি আগলৈ আহিবৰ অনুৰোধ জনাইছোঁ আৰু ইয়াৰ লগে লগে আমি পতাকা উত্তোলন কাৰ্যসূচীটো ইউটিউব চেনেল আছে দেই বেয়া ভিডিঅ' বনাই আছে আমাৰ মেইন ইউটিউবাৰ 3 দিনত ঠিক আছে একদম পংকজ দা এই ৰুদমা দা দা আহি আছে এই মোকো মেইন তাৰমানে আজি এই দুজন পাই গৈছে এইজনটো হিৰো আমাৰ লিডাৰ হৈ আহিছিল অঁ কোন অঁ মিছআণ্ডাৰষ্টেণ্ডিং হৈ গৈছিলে চৰাইদেউটো 4 মৈদাম লিখি দিছিলো মানে 4টা মৈদাম আছে তাত নমস্কাৰ
মোৰ নাম শ্ৰী জ্যোতিষ্ময় ফুলকৰ। আমি স্বাধীনতা দিৱস উপলক্ষে হেপনৰ 7জন যুৱক লগ হৈ চাইকেল যাত্ৰা কৰিছিলোঁ। কাৰেংঘৰ আৰু চৰাইদেউ মৈদাম পৰিভ্ৰমণ কৰি পুনৰ অভয়পুৰ তিনিআলি হৈ আমি হেপন পাওঁহি। আমাৰ যাত্ৰা 5টা 30 ৰাতিপুৱা আৰম্ভ হৈছিল। তাৰপাছত আমি বাটত কিছু সময় জেগাত আমি ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ পিনে আমি 7টা বজাত গড়গাঁও পালোঁগৈ। তাৰপাছত আমি গড়গাঁৱত কিছু সময় ৰখি তাৰ পৰা আৰম্ভ কৰিলোঁ। প্ৰায় 7:30 মানত আমি তাৰ পৰা ওলাই গৈ ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্টত আমি পাতল আহাৰ গ্ৰহণ কৰিলোঁ আৰু চাহ একাপ খালোঁ এনেকৈ ধৰক। তাৰপিছত চৰাইদেউলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। চৰাইদেউত গৈ আমি ফ্লেগ হোষ্টিং কৰিলোঁ। তাৰ কৰ্তৃপক্ষই আমাক দিছিলে ফ্লেগ হোষ্টিঙত অংশগ্ৰহণ কৰিবলৈ। তাৰপাছত আমি আহিলোঁ চফৰাই হৈ। চফৰাই আহি প্ৰায় আমি 1টা বজাত পালোঁ। 1টা বজাত পাই তাতে আমি দিনৰ আহাৰ গ্ৰহণ কৰিলোঁ। তাৰপাছত লাহে লাহে আমি আহি প্ৰায় 3টা বজাত আমাৰ যাত্ৰা শেষ হৈছে। ৰাতিলৈ গৈ ভাল লাগিলে। চাইকেলখনে অলপ প্ৰব্লেম দিলে, চাইকেল পাংচাৰ হ'ল। তেতিয়াহ'লেও আমি ৰাইডটো ভালকৈ আমি কমপ্লিট কৰিলোঁ। ভৱিষ্যতলৈ আকৌ আমি এনেকুৱা আকৌ দূৰলৈ আমি যাম বুলি আশা কৰিছোঁ।